হাই বন্ধুসকল, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত বৰষাৰণী বিষয়ে কিছুমান আপোনালোকে নজনা কথা জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, বৰষাৰণী বিষয়া অসমীয়া বোলছবি আৰু থিয়েটাৰ জগতৰ এজনী বহুত জনপ্ৰিয় অভিনেত্ৰী হয়। এতিয়া আপোনালোকে জানিবলগীয়া কথাবিলাক হ'ল, প্ৰথমতে বৰষাৰণী বিষয়াৰ জন্ম হৈছিল 20 ছেপ্টেম্বৰ 1983 চনত আৰু তেওঁৰ জন্মস্থান আছিল গুৱাহাটী। দ্বিতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল, বৰষাৰণী বিষয়াৰ পিতৃৰ নাম আছিল অশোক কুমাৰ বিষয়া আৰু মাতৃৰ নাম আছিল হেপ্পীমণি বিষয়া। তৃতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল, বৰষাৰণীৰ বিষয়াৰ প্ৰিয় অভিনেতাজনৰ নাম হ'ল যতীন বৰা। চতুৰ্থতে আপুনি জানিবলগীয়া কথাটো হ'ল, বৰষাৰণী বিষয়াই হলিডে টাইমত ফুৰিবলৈ যাব বিচাৰে লণ্ডনত। পঞ্চমতে আপুনি জানিবলগীয়া কথাটো হ'ল, বৰষাৰণী বিষয়াৰ প্ৰিয় গায়কজনৰ নাম হ'ল জুবিন গাৰ্গ। আপুনি জানিবলগীয়া ষষ্ঠ কথাটো হ'ল, বৰষাৰণী বিষয়াই ফ্ৰী টাইমত ফুৰি আৰু গান গাই ভাল পায়। সপ্তমতে আপুনি জানিবলগীয়া কথাটো হ'ল, বৰষাৰণী বিষয়াৰ প্ৰিয় খেল হ'ল ফুটবল। অষ্টমতে আপুনি জানিবলগীয়া কথাটো হ'ল, বৰষাৰণী বিষয়াৰ অভিনয় কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম আছিল যৌৱনে আমনি কৰে। নৱমতে আপুনি জানিবলগীয়া কথাটো হ'ল, বৰষাৰণী বিষয়াই অভিনয় কৰা প্ৰথম অসমীয়া বোলছবিখনৰ প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ আছিল বৰষাৰণী বিষয়াৰ পিতৃ অশোক কুমাৰ বিষয়া। দশমতে আপুনি জানিবলগীয়া কথাটো হ'ল, বৰষাৰণী বিষয়াই অসমীয়া বোলছবিত ভৰি দিছিল 1998 চনত। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব।